আন্তৰ্জাতিক কবিতাৰ দিনটিত পাঠ কৰিবলৈ লৈছোঁ মোৰ প্ৰিয় কবি সনন্ত তাঁতীৰ এটি কবিতা, এদিন মোৰ অন্তৰাত্মা। মানুহ হিচাপে মই কাৰ পক্ষ লোৱা উচিত? এদিন মই মোৰ অন্তৰাত্মাক সুধিলোঁ। মোৰ অন্তৰাত্মাই মোৰ চকুৰ ওপৰত তেওঁৰ চকুযোৰ থৈ মোক ক'লে, মই বিচাৰোঁ তুমি সদায়ে সমৰ্থন কৰা সত্যক আৰু বিচাৰি লোৱা জীৱনৰ সুগন্ধি। মই তেওঁক অহা যোৱা কৰা বাটটোৰ বিষয়েও সুধিলোঁ। মানুহ হিচাপে মই কোন বাটেৰে অহা যোৱা কৰা উচিত? মোৰ অন্তৰাত্মাই মোৰ চকু দুটাৰ ভিতৰতে সোমাই গৈ মোক ক'লে, সেই বাটটোকে তুমি এতিয়া গ্ৰহণ কৰা, যি বাটটোৱেদি সদায় সত্যই অহা যোৱা কৰে আৰু কলৰৱ কৰি উঠে শিশুবোৰ। মানুহৰ গৰ্বৰ বিষয় কি? মোৰ অন্তৰাত্মাক অৱশেষত সুধিলোঁ। এটা তীব্ৰ জোকাৰণি মাৰি অন্তৰাত্মাই মোৰ সমগ্ৰতাক আলোকৰে আচ্ছাদিত কৰি ক'লে, মানুহ হিচাপে সময়ৰ সৈতে নিজকে চিনাকি কৰোৱাই দিয়াটোৱেই মানুহৰ একমাত্ৰ গৰ্বৰ বিষয়। মই মোৰ অন্তৰাত্মাৰ ওচৰত আঁঠু কাঢ়িলোঁ আৰু নমস্কাৰ জনালোঁ সময়ক। ধন্যবাদ।